নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। পুনৰ এবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সকলোৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান সময়ত অসমীয়া ধাৰাবাহিকৰ জগতখনত বকুল ধাৰাবাহিকখনে দৰ্শকৰ মাজত এক বিশেষ জনপ্ৰিয় লাভ কৰিবলৈ সক্ষম হৈছে। ধাৰাবাহিকখনৰ কাহিনী, ইয়াৰ বিভিন্ন চৰিত্ৰ আৰু প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ অভিনয়ে দৰ্শকৰ প্ৰতিদিনে নতুন নতুন কিবা জানিবলৈ আগ্ৰহ কৰি তোলে। আৰু এই ধাৰাবাহিকখনৰ এগৰাকী চৰ্চিত চৰিত্ৰ হৈছে অদিতি। পৰ্দাত আমি যিগৰাকী অভিনেতাক অদিতি নামেৰে চিনি পাওঁ, তেওঁৰ বাস্তৱ জীৱনৰ নাম, শিক্ষাগত জীৱন আৰু অভিনয় আৰম্ভণি আৰু ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ বহু দৰ্শকৰ মনত উচ্ছ্বাসিত হৈ আছে। আজি এই ভিডিঅ'টোত আমি অদিতিৰ এই সকলোবোৰ বিষয়ে সহজ ভাষাত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো মাজতে স্কিপ নকৰিব, কাৰণ শেষলৈকে থাকিলেহে অদিতিৰ বিষয়ে বহুতো কথা আপুনি জানিবলৈ পাৰিব। আমি প্ৰথমতে কথা পাতোঁ অদিতিৰ প্ৰকৃত নাম কি। বন্ধুসকল, প্ৰথমতে আহোঁ অদিতিৰ প্ৰকৃত নাম ক'বলৈ। বকুল ধাৰাবাহিকত অদিতি নামেৰে পৰিচিত হোৱা অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা শইকীয়া। অৰ্থাৎ ধাৰাবাহিকখনত আমি তেওঁক অদিতি নামেৰে চিনি পালেও বাস্তৱ জীৱনত তেওঁৰ নাম প্ৰিয়ংকা শইকীয়া। অভিনয় জগতত এটা বিশেষ কথা হৈছে, এজন অভিনেতা বা অভিনেত্ৰীয়ে এটা চৰিত্ৰক ইমান সুন্দৰভাৱে জীৱন্ত কৰি তোলে যে বহু সময়ত দৰ্শকে শিল্পীগৰাকীৰ প্ৰকৃত নামতকৈ চৰিত্ৰটোৰ নামেৰেহে তেওঁক বেছি চিনি পায়। প্ৰিয়ংকাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছে। বকুলৰ অদিতি হিচাপে তেওঁ দৰ্শকৰ মাজত এটা বিশেষ পৰিচয় লাভ কৰিছে। এতিয়া আহোঁ প্ৰিয়ংকাৰ জন্ম আৰু পৰিয়ালৰ কথালৈ। তথ্য অনুসৰি প্ৰিয়ংকা শইকীয়াৰ জন্ম গুৱাহাটীত। গুৱাহাটী অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু বহু প্ৰতিভাৱান শিল্পীৰ কৰ্মভূমিও এই চহৰখন। প্ৰিয়ংকাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ গুৱাহাটীৰ সৈতে জড়িত। এতিয়া আহোঁ তেওঁৰ পৰিয়ালৰ কথালৈ। পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ মাক দেউতাকৰ লগতে আন এগৰাকী ভনীয়েকো আছে। অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ নাম বা ব্যক্তিগত তথ্যৰ বিষয়ে নিশ্চিত অফিচিয়েল ইনফৰমেশ্যন নথকাৰ বাবে আমি ইয়াত আমি ক'ব পৰা নাই। কাৰণ এজন শিল্পীৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা কওঁতে নিশ্চিত তথ্যৰ ওপৰত নিৰ্ভৰ কৰাটো অতি প্ৰয়োজনীয়। বন্ধুসকল, এতিয়া আহোঁ প্ৰিয়ংকাৰ শইকীয়াৰ শিক্ষাগত জীৱনৰ কথালৈ। অভিনয়ৰ লগতে শিক্ষা এজন ব্যক্তিৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। প্ৰিয়ংকাই তেওঁৰ স্কুলীয়া শিক্ষা মডাৰ্ণ ইংলিছ স্কুলত গ্ৰহণ কৰিছিল। স্কুলীয়া জীৱনৰ পৰাই এজন ব্যক্তিৰ ব্যক্তিত্ব, আত্মবিশ্বাস আৰু প্ৰতিভা বিকশিত হ'বলৈ আৰম্ভ কৰে। তাৰ পিছত প্ৰিয়ংকাই হায়াৰ ছেকেণ্ডাৰী শিক্ষা সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ সন্দিকৈ গাৰ্লছ কলেজত অধ্যয়ন কৰে বুলি কোৱা হয় আৰু পৰৱৰ্তী সময়ত তেওঁ কটন কলেজত গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰা বুলি জানিবলৈ পোৱা যায়। অৰ্থাৎ অভিনয় জগতত আগবাঢ়ি যোৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো প্ৰিয়ংকাৰ এটা সুন্দৰ যাত্ৰা আছিল বুলি জানিব পাৰি। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ, প্ৰিয়ংকা শইকীয়াই অভিনয় জগতলৈ কেনেকৈ আহিছিল। বন্ধুসকল, এজন অভিনেতাৰ বাবে টেলিভিছনৰ বা কেমেৰাৰ সন্মুখত থিয় হৈ অভিনয় কৰাটো বাহিৰৰ পৰা যিমান সহজ যেন লাগে, বাস্তৱ সিমানেই সহজ নহয়। বডি লেংগুৱেজ ঠিক কৰা, এক্সপ্ৰেছন দিয়া, ডাইৰেক্টৰৰ পৰা কিছু কথা শুনাৰ, ডাইৰেক্টৰৰ ইনষ্ট্ৰাকশ্যন অনুসৰি কাম কৰা, এই সকলোবোৰ একেলগে কৰিব লাগে। প্ৰিয়ংকাৰ অভিনয় যাত্ৰাত ক্ৰমে আগবাঢ়ি আহিছে। তেওঁৰ অভিনয় জীৱনৰ আগৰ প্ৰজেক্টসমূহৰ ভিতৰত দুবৰি ৰোজাৰী নামৰ এখন ধাৰাবাহিকৰ কথাও ক'ব পাৰি। এই ধাৰাবাহিকৰ জৰিয়তে অভিনয় ক্ষেত্ৰত অভিজ্ঞতা লাভ কৰাৰ পিছত পৰৱৰ্তী সময়ত তেওঁ বকুলৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত কাম কৰাৰ সুযোগ লাভ কৰে। বন্ধুসকল, এজন শিল্পীৰ কেৰিয়াৰত প্ৰতিটো প্ৰজেক্টৰে এক বিশেষ গুৰুত্বপূৰ্ণ থাকে। আৰম্ভণি প্ৰজেক্টত শিল্পীয়ে যি অভিজ্ঞতা লাভ কৰে, সেই অভিজ্ঞতাই পৰৱৰ্তী প্ৰজেক্টত আৰু ভাল অভিনয় কৰিবলৈ সহায় কৰে। দুবৰি ৰোজাৰীৰ পৰা বকুললৈ প্ৰিয়ংকাৰ যাত্ৰাটোক আমি তেনেদৰেই চাব পাৰোঁ। এখন ধাৰাবাহিকৰ পৰা আন এখন ধাৰাবাহিকলৈ যাত্ৰা কৰাটো কেৱল এটা নতুন প্ৰজেক্টৰ লাভ কৰা নহয়। ইয়াৰ সৈতে জড়িত থাকে নতুন চৰিত্ৰ, নতুন টিম, নতুন শ্বুটিং আদি, দৰ্শকৰ নতুন এক্সপেক্টেশ্যন। এই সকলোবোৰৰ মাজত নিজৰ অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰাটো
এজন অভিনেতাৰ বাবে ডাঙৰ সাফল্য। আৰু এতিয়া আহোঁ প্ৰিয়ংকাৰ বৰ্তমান আটাইতকৈ চৰ্চিত চৰিত্ৰ অদিতিলৈ। বকুল ধাৰাবাহিকত অদিতিৰ চৰিত্ৰটোৱে কাহিনীটো অধিক আকৰ্ষণীয় কৰি তোলাৰ নিজক ভূমিকা লাভ কৰিছে। চৰিত্ৰটোৰ মাজত আমি বিভিন্ন সময় আৱেগ, মৰম, খং, দুখ আৰু আত্মবিশ্বাসৰ বিভিন্ন ৰূপ দেখিবলৈ পাওঁ। এজন অভিনেতাৰ বাবে এনে বিভিন্ন ইমোচন একে চৰিত্ৰৰ মাজত প্ৰকাশ কৰাটো সহজ নহয়। কিন্তু প্ৰিয়ংকায়ে নিজৰ অভিনয়ৰ জৰিয়তে অদিতিৰ চৰিত্ৰটো দৰ্শকৰ সন্মুখত জীৱন্ত কৰি তুলিবলৈ চেষ্টা কৰিছে। বন্ধুসকল, এতিয়া প্ৰশ্ন আহে, দৰ্শকৰ অদিতিৰ অভিনয় কিয় ইমান ভাল লাগে? ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে তেওঁৰ এক্সপ্ৰেছন আৰু স্ক্ৰীন প্ৰেজেন্স। ডায়লগ ক'লেই ভাল অভিনয় নহয়। ডায়লগৰ লগতে মুখৰ এক্সপ্ৰেছন, চকুৰ দৃষ্টি, বডি লেংগুৱেজ, ইমোচনো সমানেই গুৰুত্বপূৰ্ণ। অদিতিৰ বিভিন্ন স্ক্ৰীনত এইবোৰ সম্বন্ধ দেখা যায়। কেতিয়াবা এটা স্ক্ৰীনত ডায়লগ কম থাকে, কিন্তু এক্সপ্ৰেছনৰ জৰিয়তে দৰ্শকে চৰিত্ৰটোৰ মনৰ কথা বুজি পায়। এইটোৱে এজন অভিনেতাৰ অভিনয় দক্ষতাৰ অন্যতম বিশেষ দিশ। বকুলত অদিতিৰ চৰিত্ৰটোৱে অহাৰ পিছৰে পৰা দৰ্শকৰ মাজত প্ৰিয়ংকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। বহু দৰ্শকে এতিয়া জানিবলৈ বিচাৰে অদিতিৰ ৰিয়েল নাম কি, তেওঁ ক'ত জন্মগ্ৰহণ কৰিছে, তেওঁ এডুকেশ্যন ক'ত, ইয়াৰ লগতে কোনখন ধাৰাবাহিকত অভিনয় কৰিছিল আৰু বাস্তৱ জীৱনত তেওঁ কেনেকুৱা। এইবোৰ প্ৰশ্নই প্ৰমাণ কৰে যে দৰ্শকে কেৱল ধাৰাবাহিকৰ চৰিত্ৰটোৱেই নহয়, সেই চৰিত্ৰটোৰ অভিনয় কৰা শিল্পীগৰাকীৰ বিষয়েও জানিবলৈ আগ্ৰহী হৈ পৰিছে। বৰ্তমান সময়ত কোনো অভিনেতাৰ পপুলাৰিটি কেৱল টেলিভিছন বা TRPৰ ওপৰত নিৰ্ভৰ নকৰে। ছ'চিয়েল মিডিয়াও এজন শিল্পীৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত এক ডাঙৰ ভূমিকা পালন কৰে। ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব আদি প্লেটফৰ্মত জৰিয়তেও দৰ্শকৰ নিজৰ প্ৰিয় অভিনেতা অভিনেত্ৰীৰ বিষয়ে সহজে জানিব পাৰে। অদিতিৰ কোনো স্ক্ৰীন দৰ্শকৰ ভাল লাগিলে সেই স্ক্ৰীন লৈ আলোচনা হয়, কমেণ্ট হয় আৰু বহু সময়ত ছ'চিয়েল মিডিয়াতো সেই বিষয়ে চৰ্চা হয়। আৰু এজন শিল্পীৰ বাবে দৰ্শকৰ এই মৰমেৰে আটাইতকৈ ডাঙৰ মটিভেশ্যন। বন্ধুসকল, এতিয়া আহোঁ এনে এটা বিষয়লৈ যিটো লৈ দৰ্শকৰ মাজত সদায় কৌতূহল থাকে, প্ৰিয়ংকাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ। বৰ্তমান প্ৰিয়ংকা শইকীয়াৰ কোনো কনফাৰ্ম প্ৰেমিকা নাই বুলি কোৱা হৈছে। কিন্তু বন্ধুসকল, এইটো এটা ব্যক্তিগত বিষয়। যেতিয়ালৈকে কোনো শিল্পীয়ে নিজে অফিচিয়েলভাৱে নিজৰ ৰিলেশ্যনশ্বিপৰ প্ৰকাশ নকৰে, তেতিয়ালৈকে ছ'চিয়েল মিডিয়াৰ অনুমানক সত্য বুলি কোৱাটো উচিত নহয়। সেয়েহে এই বিষয়টো আমি সন্মানৰ সৈতে লোৱা উচিত। আমি এজন অভিনেতাক মাত্ৰ কেইমিনিটমানৰ বাবেহে স্ক্ৰীণত দেখা পাওঁ, কিন্তু সেই কেইমিনিটমানৰ স্ক্ৰীণৰ আঁৰত থাকে বহু ঘণ্টাৰ শ্বুটিং। কেতিয়াবা একেটা শ্বটৰ বাৰে বাৰে কৰিব লাগে, কেতিয়াবা ডায়লগ ভুল হ'ব পাৰে, কেতিয়াবা এক্সপ্ৰেছন ঠিক নহ'বও পাৰে, আকৌ কেতিয়াবা কেমেৰা এংগুল বা টেকনিকেল প্ৰব্লেমৰ বাবেও পুনৰ শ্বুটিং কৰিব লাগে। ইয়াৰ মাজতো এজন অভিনেতাই নিজৰ এনাৰ্জি বচাই ৰাখিব লাগে। সেইবাবে প্ৰিয়ংকাৰ দৰে শিল্পীৰ অভিনয় আমি কেৱল স্ক্ৰীণত দেখা কেইটামান স্ক্ৰীনৰ ওপৰত ভিত্তি নহয়, তাৰ আঁৰত থকা পৰিশ্ৰমৰ দিশৰ পৰাও চাব লাগে। এতিয়া প্ৰশ্ন হৈছে, আগন্তুক দিনত প্ৰিয়ংকা শইকীয়া আমি ক'ত দেখা পাম? এই মুহূৰ্তত নিশ্চিতভাৱে কোৱা কঠিন, কিন্তু বকুলৰ অদিতি হিচাপে তেওঁ দৰ্শকৰ মাজত যি পৰিচয় সৃষ্টি কৰিছে, সেয়া তেওঁ অভিনয় কেৰিয়াৰৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ভৱিষ্যতেও তেওঁক যদি আৰু নতুন নতুন চৰিত্ৰত, নতুন ধৰণৰ গল্পত আৰু ডাঙৰ প্ৰজেক্টত দেখা যায়, তেন্তে দৰ্শকৰ বাবে সেয়া নিশ্চয় আনন্দৰ বিষয় হ'ব। এজন শিল্পীৰ কেৰিয়াৰ সদায় আগবাঢ়ি থাকে। আজি যি চৰিত্ৰই তেওঁ পৰিচয় দিছে, কাইলৈ হয়তো আন এটা চৰিত্ৰই তেওঁক আৰু ডাঙৰ পৰিচয় দিব পাৰে। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বকুল ধাৰাবাহিকৰ অদিতিৰ বিষয়ে। পৰ্দাৰ আঁৰত প্ৰকৃত নাম প্ৰিয়ংকা শইকীয়া বুলি। গুৱাহাটীত জন্ম, শিক্ষাগত জীৱন মডাৰ্ণ স্কুল, সন্দিকৈ কলেজ আৰু কটন কলেজৰ সৈতে জড়িত তথ্য। অভিনয় জীৱনৰ আৰম্ভণি দুবৰি ৰোজাৰীৰ দৰে আগৰ প্ৰজেক্টৰ আৰু বৰ্তমান বকুলৰ অদিতিৰ চৰিত্ৰ। এই সকলোবোৰ মিলিয়ে গঢ় লৈ উঠিছে তেওঁৰ অভিনয় যাত্ৰা। অৱশ্যে এজন শিল্পীৰ যাত্ৰা কেতিয়াও এটা ধাৰাবাহিক বা এটা চৰিত্ৰৰে শেষ নহয়। অদিতিৰ পৰা প্ৰিয়ংকালৈ আৰু প্ৰিয়ংকাৰ পৰা এগৰাকী সফল অভিনেত্ৰীলৈ এটা যাত্ৰা এতিয়াও চলি আছে। আগন্তুক দিনত তেওঁৰ অভিনয়ৰ যাত্ৰা
কিমান দূৰলৈ যায় সেয়া সময়ে ক'ব। গতিকে বন্ধুসকল, আপোনালোকৰ বকুল ধাৰাবাহিকৰ অদিতিৰ অভিনয় কেনেকুৱা লাগে? আপোনালোকে অদিতিৰ অভিনয় পচন্দ কৰে নে নকৰে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু যদি আপোনালোকে প্ৰিয়ংকা শইকীয়াৰ অভিনয় চাই ভাল পায় তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী বা বকুল ধাৰাবাহিক ভাল পোৱা মানুহৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ আছামিজ চিৰিয়েল, এক্টৰ বায়'গ্ৰাফী আৰু এণ্টাৰটেইনমেণ্ট ৰিলেটেড নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। পুনৰ লগ পাম পৰৱৰ্তী নতুন ভিডিঅ'ত, নতুন কাহিনী আৰু নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।